নমস্কাৰ বন্ধুসকল, মোৰ বাবে আজি এটা ডাঙৰ সপোন পূৰণ হ'বলৈ গৈ আছে। কি সপোন মই সকলোবোৰ কৈ আছোঁ। মই সৰুকৈ এটা আচলতে গহৰি গঁৰাল বনাইছোঁ। এইটোৱে হৈছে মোৰ সপোনৰ গঁৰালটো, মই দেখুৱাই দিছোঁ। এইটোৱে হৈছে মোৰ সপোনৰ গঁৰালটো। আৰু এই গঁৰালটো মই কেনেকৈ বনাইছোঁ, কিমান খৰচত বনাইছোঁ, কি দি বনাইছোঁ, মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হৈছে মোৰ গঁৰালটো, সম্পূৰ্ণকৈ মই দেখুৱাই লৈছোঁ। আৰু ইয়াত দেখিছে আপোনালোকে চাইডে চাইডে গোটেই ৰাউণ্ডটো পূৰা বাঁহে দিয়া আছে আৰু তলটো পকী কৰা আছে। প্ৰথমতে গঁৰালটোৰ ভিতৰলৈ সোমাই যাওঁ, তাৰপিছত মই কথাখিনি কৈ আছোঁ। এই গঁৰালটোৰ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই। চাইডে চাইডে বাঁহখিনি দিয়া হৈছে আৰু এই তলটো প্লাষ্টাৰ কৰা হৈছে। ওপৰত চালিখন দিবলৈ আছে, লাহে লাহে দিম, দুদিনমান দেৰি হ'ব। কিন্তু বৰ্তমান সময়খিনি এনেকৈ চলাই থাকিম বুলি ভাবিছোঁ, চালিখন নিদিয়াকৈ, আৰু তেনেকৈ কেইদিনমান চলাই থাকোঁ। আচলতে মোৰ হাতত টকা পইচা বৰ বেছি নাছিলে, বহুত কম আছিলে। আৰু সেইকাৰণে খৰচ কমাবৰ কাৰণে মই এইটো বুদ্ধি কৰিলোঁ। যেনে তেনে মই এই তলটোহে পকী কৰিলোঁ, বাকী চাইডে চাইডে বাঁহৰ বেৰ দিলোঁ। আৰু এই দৰ্জাখন বাৰু কাঠৰে দিয়া গ'ল। এই দুটা হৈছে এটা পানীৰ কাৰণে, এই সৰুটো পানীৰ কাৰণে, আৰু এইটো ডাঙৰটো দানাৰ কাৰণে বনাইছিলোঁ। কিন্তু তাতো অলপ ভুল এটা মোৰ হৈ গ'ল, বা যি কি নহওক। তাৰপাছত এনেকৈ গৈ এই ছাইডটো অকণমান ওখ কৰি দিছোঁ আৰু এইফালে অকণমান ডাউন কৰি দিছোঁ, দি পেলাই এইফালে পাইপৰ ব্যৱস্থা কৰি দিছোঁ, যাতে এই লেতেৰাবোৰ এই পাইপেদি এই দূৰলৈ গুচি যাব পাৰে। এই দূৰলৈ মই ব্যৱস্থা কৰি দিছোঁ। আৰু এই চাইডে চাইডে ঢকুনা পাত দি গোটেইখন মানে বেৰ মাৰি দিব লাগিব, যাতে বতাহ আহিব নোৱাৰে, যদি সৰু গাহৰি পোৱালি আহিব। মই পাইপ দেখুৱাই আছোঁ বাৰু। পাইপ দিয়া গৈছে, নলা দিয়া গৈছে, যাতে পানী মাৰি দিয়াৰ লগে লগে লেতেৰাবোৰ যাতে ধুনীয়াকৈ গুচি যায়গৈ, তাৰ ব্যৱস্থা কৰি দিয়া গৈছে। সেইফালৰ পৰা আহি এইফালে এনেকৈ আহি পাইপ দিয়ে, পাইপে ইয়াত আহি পৰিবহি। অলপ দূৰ কৰি দিছোঁ, লেতেৰাবোৰ যাতে অকণমান দূৰত পৰে, যাতে সেইকাৰণে অকণমান দূৰত দি দিছোঁ। চাইডে চাইডে যিবোৰ সূতা দিয়া গৈছিলে, এই সূতাবোৰ মানে পূৰা ঢালাই দি পূৰা জাম দি দিয়া হৈছে, যাতে বস্তুটো মজবুত হয়, লৰচৰ নহয় যাতে, সেইকাৰণে ঢালাই দি দিয়া গৈছে। এই ঢালাইখন আচলতে কেনেকৈ মাৰিছোঁ মই কৈ দিছোঁ। এই ঢালাইখন প্ৰথমতে ইটা দিছিলোঁ, তাৰ ওপৰত গিটি দি পেলাই ঢালাই মাৰি দিছিলোঁ, আৰু তাৰ ওপৰত চিমেণ্ট বালি দি আৰু এক্সট্ৰাকৈ আৰু এটা মাৰি দিছোঁ, যাতে সোনকালে নষ্ট নহয়। আৰু এই চাইডে চাইডে মাত্ৰ দুটা ইটাহে গাঁঠি দিছোঁ, যাতে পানীটো মাৰিলেগৈ কাষৰ ফালে যাতে বাগৰি নাযায়, তাৰ কাৰণে মাত্ৰ দুটাহে ইটা গাঁঠি দিছোঁ। ভাবিছিলোঁ আৰু ওপৰলৈকে দিম বুলি, কিন্তু পইচাই যেনেকৈ নোকোলালেগৈ, থুলমূলকৈ কামটো বহুত সৰুকৈ কৰি দিলোঁ, উপায় নাই আৰু। যি কি নহওক, এইটোৱে আছিলে মোৰ ডাঙৰ সপোনৰ গঁৰালটো। আচলতে বৰ্তমান সম্পূৰ্ণ হ'লে বুলি ক'ব পাৰি, অকণমানহে বাকী আছে, ওপৰত চালিখন দিবলৈ বাকী আছে। কিন্তু এইটো যেতিয়া বনাইছিলোঁ, আচলতে মই খৰচটো আপোনালোকক কম বুলি কৈছিলোঁ, খৰচটো 14,000 টকা খৰচ বৰ্তমান হৈছেগৈ। আৰু 2,000 টকা খৰচ হ'ব যিটো ওপৰৰ চালিখন দিবলগীয়া হ'লে, মানে 15-16,000 মানে বাজেটত হৈছেগৈ। আৰু আপোনালোকে বনাব পাৰে এনেকৈ কম খৰচতে। আচলতে আপোনালোকৰ লগত কথা কিমান কম খৰচত বনাব পাৰে। মোৰ হয়তো দুটকামান বেছি হ'ব পাৰে, অলপ কম খৰচত বনাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁগৈ, ইমানখিনি পাৰিলোঁ। মোৰ কিছুমান ভুল হৈছিলে, যেতিয়া মই এই গঁৰালটো বনাওঁ, মোৰ কিছুমান বহুতো সৰু সুৰা ভুল হৈ গৈছে, যিহেতুকে মই নিজৰ ধৰি লওক চিন্তাধাৰাইদি মাথাইদি বনাইছিলোঁ, আৰু ডাঙৰ মানুহৰ তেনেকৈ জানা শুনা মানুহৰ পৰামৰ্শ লোৱা নাছিলোঁ। কি ভুল হৈছে মই কৈ আছোঁ। আচলতে এই বাঁহটো মই গোটাই দিব লাগিছিলে, আচলতে বাঁহটো গোটাই নিব ফালি দিলোঁ, সেইটো এটা মোৰ ভুল হ'ল। তাৰপিছত আৰু এইটো যিটো মই দিছিলোঁ, এই সূতা চাইডৰ সূতাকেইটা, এই সূতাকেইটা আচলতে মই ৱালখনৰ গুৰিতে দিব লাগিছিলে চুকতে, কিন্তু মই নিদিলোঁ, সেইটো ভুল কৰিলোঁ। তাৰ ওপৰত প্লাছ এইটো মই কি ভুল কৰিলোঁ, আচলতে অকণমান ডাঙৰকৈ বনাব লাগিছিল, অকণমান সৰু হ'লে দুটা গাহৰিৰ কাৰণে যেনে তেনে হ'ব, কিন্তু 4-5টা হ'লে অসুবিধা হ'ব। আৰু এই গঁৰালটো হৈছে 10x10, মানে স্কোৱাৰ ফুটত কৰি দিলোঁ। দীঘলো আপোনাৰ 10 ফুটে, বহলো 10 ফুটে, স্কোৱাৰ ফুট। আৰু এইটো 5টা কেপাচিটি কৰিব পাৰিব, যেনেকৈ নহওক ধুনীয়াকৈ সুন্দৰকৈ 5টা কেপাচিটি হৈ যাব আপোনাৰ। আৰু এইটোৱে আছিলে মোৰ ভিডিঅ'টো, মোৰ সপোনৰ গঁৰালটো। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আজিলৈ বাই বাই